নমস্কাৰ স্বৰ্গমৰ এই বিশেষ খণ্ডটিলে আপোনালোকক মই দীপচনে স্বাগতম জনাইছোঁ ৭০ দশকৰ পৰা অনাতাঁৰেই হওক বা চলচ্চিত্ৰ মাধ্যমেই হওক ১,৫০০ৰো অধিক গীতত তেখেতে কণ্ঠনি কৰাইছে হয় তেখেত আন কোনো নহয় আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডলি ঘোষ বাইদেউ ডলি ঘোষ বাইদেউৰ জন্ম হৈছিলে চেঁচা টি ষ্টেট ডিব্ৰুগড়ত গুৰু প্ৰহ্লাদ দাসৰ ওচৰত সংগীতৰ আদি শিক্ষা গ্ৰহণ কৰাৰ পাছত তেখেতে কলিকতাত সংগীতৰ উচ্চ শিক্ষা গ্ৰহণ কৰে ডলি ঘোষ বাইদেউৰ সৈতে হোৱা আমাৰ এই অন্তৰংগ কথোপকথনত তেখেতে কৈ গ'ল ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে কলিকতাত থাকোঁতে তেখেতে পৰিৱেশন কৰা সংগীতৰ অনুষ্ঠানসমূহৰ কথা লগতে দুটি বিশেষ গীত অসমীয়াৰে লালিতা পালিতা আৰু এই বিহুৰে উৰুকা নিশা গীত দুটাৰ সবিশেষ তেওঁলোক চাগে আচৰিত হৈছিলে মানে বঙালী ছোৱালী এজনী অসমীয়া ইমান ধুনীয়াকৈ কেনেকৈ গাইছে বৰ্তমান কলিকতাৰ বাসিন্দা ডলি ঘোষ বাইদেৱে অসমত যেতিয়া আহে তেখেতে নৱপ্ৰজন্মৰ সৈতে সংগীতৰ চৰ্চা কৰে আজি এই বিশেষ দিনটিত ডলি ঘোষ বাইদেৱে কৈ গ'ল তেখেতৰ সংগীতৰ জীৱনৰ বহুতো নজনা কথা আৰু লগতে তেখেতৰ হাতেৰে আমি খালোঁ একাপ চাহ আৰু লগতে ব্ৰেকফাষ্ট